Hello everyone, মই ধৰিত্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল ধৰিত্ৰী's Vlog and Kitchenলৈ আৰু আজি কৰিছো মই এটা ব্লগ ভিডিও ঘৰত আমি গুটেখিনি মিলি খানা খাইছিলো বৰমা পেহি আইতা জেঠাই ছোৱালী বা আহিছিলে ভিন্দু হতি আহিছিলে আমি গুটেখিনি ঘৰৰ মানুহখিনি মিলি পেলাই খানা খাইছিলো আৰু সেইদিনাখন আমাৰ পেহি লৰা টুইংকলৰ বাৰ্থডেও আছিলে এনে কেক আনি পেলাই ডাঙৰকে বাৰ্থডে সেলিব্ৰেট কৰা নাই আমি ঘৰতে সৰুকে খানা খাইছিলো তাৰে ভিডিও কৰি থৈছিলো আৰু পিছদিনাখন আমাৰ ঘৰত কঠিয়া পাৰিছিলে তাৰো ভিডিও কৰা আছে সেই ভিডিওটো কৰিছে আমাৰ সুমে দাদা ছোৱালী তাই ভিডিও কৰি খুব ভাল পায় হেতু কাৰণে তাই ভিডিও কৰিছিলে হেতু তেতে বলকচোন ভিডিওটো আৰম্ভ কৰো এফালে আমাৰ মহিলা সন্থাৰ সবজি কেটি আছে বো পেহি মা পছলা লগত বয়লাৰ পেটু কিবা কিবি কি দিছে পছলা জুইত বনোৱা হৈছে খাই ভাল লাগে জুইত বনোৱা এই আমাৰ বাহিৰৰ এইটো পুকুৰী ইয়াত কিবা কিবি কল সোমাইছে এইটো আমাৰ বাহিৰত দেই খানা চানা কেতিয়াবা কৰা হয় বাহিৰত একেবাৰে বাহিৰত কলা কলা দেখি জলকা ভাজি ৰেডি এয়া মাংস আৰু কুমুৰা বনি আছে আমাৰ বৰমাই বনাই আছে এয়া আমাৰ বৰমা এয়া বনি আছে আৰু ভিতৰত পোলাও বনোৱা হৈছিলে মই হেবিলাক ভিতৰত বনোৱাবোৰ তেনেকৈ দেখুৱা নাই বাহিৰত বনোৱাখিনিয়ে দেখাইছো কিজনী আমাৰ ঘৰ ধুনীয়া ধুনীয়া সুন্দৰী ছোৱালী কিজনী এইজনী আমাৰ কোনজনী এইজনী আমাৰ মু এইজনী আমাৰ চু হয় নাই কি খাইছা তোমালোকে আমাৰ বাৰ্থডে বয় কি বগাইছে যে বাঘ বাৰ্থডে বয় এইটো আমাৰ ৰাজ ভাইটি ফোনটোৱে পৰিছিলে কি খাইছা এফালে চোৱা এয়া মোৰ বা জেঠাই ছোৱালী আৰু এয়া কণমানি প্ৰিন্সেছ আমাৰ কহুৱা মোৰ ভাগিনী 3 মাহ হৈছে তাই এইটো মই নিশা এটা ঘৰত কৰা ভিডিঅ' হয় সিহঁতে নিশা আহিছিলে এইজনী আমাৰ পোৱালীজনী ভিন্দো আপোনাৰ দাইখিনিয়ে লোৱা নাই এফাল খাই দিয়ক ভিন্দো ৰান্ধনি গ'ল হেল্ল' গাইজ আজি আমাৰ কঠীয়া পাৰিছে আৰু এতিয়া আমি শুই উঠিছোঁ আজি কঠীয়া পৰা দেখাম দেই এইটো পিছদিনা ৰাতিপুৱা ভিডিঅ' হয় আৰু ইয়াৰ পৰা ভিডিঅ'টো মই শ্বুট কৰা নাই আমাৰ সুমে শ্বুট কৰিছে তাই ভিডিঅ' কৰাৰ বৰ মন সেইবাবে তাই ভিডিঅ'খিনি কৰিছে যিহেতু কাৰণে পাইপ লগাই থৈছে তাত কলন নকৰাই
এই পানী পঠিয়াব এয়া যিহেতু এতিয়া কাৰেণ্ট নাই সেইকাৰণে পুখুৰীৰ পৰা পানী নিবলগীয়া হৈছে যিহেতু এবাৰ বৰষুণ খুব কম সেইবাবে কঠীয়া পৰাত খুবেই অসুবিধা হৈছে আৰু আমাৰ পানী মেচিনটো বেয়া হ'ল লগতে আজি দুৰ্ভাগ্যবশতঃ কাৰেণ্টো নাছিলে সেইবাবে পুখুৰীৰ পৰা এনেকৈ কলৰ মানে ঢকুৱা দি পেলাই পানী নিছে আৰু মটৰ পাইপ এফালে ফিটিং কৰি থৈ দিয়া আছে কাৰণ কাৰেণ্টটো আহিব বুলি কাৰেণ্টটোৱে গ'লগৈ পাছবেলা পিছে আহিলে বাৰু আৰু এনেকৈ ইয়াৰ পৰা পানীখিনি সেইফালে পুখুৰীৰ পৰা ঢালি দিব আৰু ইয়াৰ পৰা পানীখিনি সিঁচি দিব এইফালে বাওকাই আৰু আমাৰ ওচৰৰ চুৰজে পানী ঢালি আছে মই সৰু হৈ থকাৰ পৰা বাওকাই আমাৰ ঘৰত কামত সহায় কৰি দিয়ে আপোনালোকক দেখাইছিলোঁ ভিডিঅ'টো এতিয়া ব'লকচোন দেখা কঠীয়া ভঙা আৰু কঠীয়া পৰা ব'লক দেখাওক আপোনালোকে কঠীয়া আছে কঠীয়া ভাঙি আছে কঠীয়াখিনি কি হয় ৰঞ্জিত হয় এইখিনি নহয় কোনখিনি এতিয়া উলিয়াব এইখিনি ৰঞ্জিত ধান অকণমান আগতীয়াকৈ ৰুব লাগে বাকী চাউলতকৈ আহাৰৰ প্ৰথমতে ৰুব লাগে চব ইমান ধুনীয়া পানী নাই কাৰণে আমি কঠীয়া পাৰিব পৰা নাই বহুত কষ্ট হৈছে পুখুৰীৰ পৰা পানী নিবলগীয়া হৈছে আপোনালোকক উঠনি কৈছিলোঁ দেখাইছিলোঁ চব বৰষুণ জোখা নাখালে কালি ৰাতিটো যিহেতু বৰষুণ দিছিলে বৰষুণ পানী ভালছে নহ'লে আকৌ পুখুৰীৰ পৰা পানী নিবলগীয়া হৈছিল কিমান ধুনীয়া মোৰ এই গজালিখিনি মজা লাগে দেখিবলৈ এইবোৰ মুঠি হৈ থাকে আৰু যিহেতু মোৰ এইটো কি বুলি কয় নহয় এইটো ভাল এইটো বস্তাত ভাত হোৱাৰ কাৰণে এনেকুৱা লদা হৈ যায় এইটো আমাৰ পাপা পানী ঢালি আছে এইটো মুখৰ কোমাই আছে এইবোৰ দাদা হাতী আছে পানী হাতী আছে খাব লাগিব এদিনকে গোটেইখিনি লাগি ভাল লাগে কঁঠাল খাবলৈ ইমান ধুনীয়া তাৰ গুটিটো দাইলত দি খাবলৈ আৰু ভাল লাগে আপোনালোকে খাই পাইছেনে বাৰু খাই পাইছে যদি কমেণ্টত জনাব চাওক আইতা ধানখিনি টিংটোত ভৰাই আছে আৰু এইটো কি এইটো সৰু প্ৰজেক্ট এইটো ভালকৈ গজালি নহ'লে আৰু এইটো হৈছে বৰা জহা
ধান মুঠিটো সৰু সৰু এইটো এইটো পইচা ভাঙিব এইখিনি কৰিব এটা এয়া মই পোৱালি পাৰ্টিকেইটাও কাম কৰাত ব্যস্ত আৰু ককায়েক ভনীয়েকৰ মৰম দেখিছে এনি টাইম কাজিয়া লাগি থাকিব কিন্তু এইফালে ককায়েকে কষ্ট হৈছে বুলি বিচি আছেগৈ এইটো ভিডিঅ' মই কৰিছোঁ আৰু মই এইফালে চব্জি কটাত বিজি থাকোঁতে চুমে ফটোখন তুলি থৈছে আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নিশ্চয় নাপাহৰিব আৰু আমাৰ চুমে ভিডিঅ' কৰিব জানিছে নাই তাকো জনাব তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই